আজি 164তম কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন আৰু এই উপলক্ষে কোকৰাঝাৰ বাজাৰ মহিলা সমিতিয়ে একদিনীয়া এটা কাৰ্যসূচী তেওঁলোকে কোকৰাঝাৰ টাউনৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত তেওঁলোকে কৰিছিল। ইয়াত মই আহিছোঁ যিহেতু মহিলা সমিতিয়ে এটা এই কাৰ্যসূচীটো লৈছে। তেওঁলোকে 4 বছৰ ধৰি এই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন তেওঁলোকে উদযাপন কৰিছে। তেখেত যিহেতু 1913 চনতে নোবেল বঁটা তেওঁ পাইছিলে। নন ইউৰোপিয়ান মানুহ হিচাপে প্ৰথম এছিয়াৰ পৰাই প্ৰথম তেখেতে নোবেল বঁটা তেওঁ জয়ী হৈছিলে। তেওঁৰ একাধিক গুণ আছিলে। তেওঁ কবি আছিলে, সাহিত্যিক আছিলে, শিক্ষাবিদ আছিলে, ফিলচফাৰ আছিলে, বহু গুণৰ তেওঁ অধিকাৰী আছিলে আৰু তেখেতে বাঙালী ৰিনাইচেন্সৰ কাৰণে তেখেতে কাম কৰিছিল। গতিকে এনেকুৱা এজন পণ্ডিতৰ যি জন্ম জয়ন্তী, এই জন্ম জয়ন্তীটো আমাৰ কোকৰাঝাৰতো বিভিন্ন দল সংগঠন, বিভিন্ন ক্লাবে আয়োজন কৰিছে আৰু মই আপোনালোকৰ জৰিয়তে সকলোকে আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি জন্ম জয়ন্তী ইয়াৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।